হেল্ল' ভিউৱাৰ্ছ, এতিয়া মই আহি ইয়াত উপস্থিত হৈছোঁ আমাৰ ৰাইডঙীয়া ৰাস মহোৎসৱত। অহা 14 আৰু 15 নৱেম্বৰত ইয়াত আঞ্চলিক ভিত্তিত ৰাস উদযাপন কৰা হ'ব। আপোনালোকক জনাবলৈ পাই মই সুখী হৈছোঁ যে দ্বিতীয় নিশাৰ যি নন্দচৰিত্ৰ তাত মই অভিনয় কৰিম। গতিকে সকলোকে মই ইনভাইট কৰিছোঁ, আহিব আপোনালোক। আৰু লগতে আৰু এটা সুখৰ খবৰ যে এইবাৰ আমাৰ প্ৰথম নিশাৰ ৰাসত আমি মাজুলীৰ পৰা কংস, ৰাধা আৰু কৃষ্ণ এই তিনিটা আমন্ত্ৰণ কৰি আনিছোঁ। গতিকে আপোনালোকে উপভোগ কৰিবলৈ আহিব, বহুত ভাল পাব বুলি মোৰ ফালৰ পৰা মই আশা কৰিছোঁ। মুখ্য সম্পাদক ৰাসৰ মুখ্য সম্পাদক মই ধ্ৰুৱজ্যোতি শৰ্মালৈ বহুত বহুত ধন্যবাদ জনাইছোঁ। তেখেতে দুটামান কথা মোৰ লগত পাতিম বুলি কোৱাৰ কাৰণে মই ভালেই পাইছোঁ বাৰু। কিন্তু আমি যা যোগাৰ কৰি আছোঁ আৰু ৰাসখন পাতিবৰ কাৰণে সকলো ফালৰ পৰা প্ৰস্তুতি চলিছে। এইবাৰ কিবা নতুনত্ব অনাৰ কথা চিন্তা কৰিছে বুলি শুনিছোঁ। নতুনত্ব কথাটো হ'ল কি, আমি নতুনত্ব বুলি ক'লে আমি মাজুলীৰ পৰা আমাৰ কংস চৰিত্ৰত অভিনয় কৰিবৰ কাৰণে মহেন্দ্ৰ বৰা ডাঙৰীয়া তথা উপাসনা বেজবৰুৱা, তেওঁ আমাৰ ৰাধা চৰিত্ৰত অভিনয় কৰিব। তেওঁ ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত এগৰাকী শিল্পী, নৃত্যশিল্পী। আৰু কৃষ্ণ আমাৰ মহাৰাসত নাচিবৰ কাৰণে কৃষ্ণকো আমি অতিথি শিল্পী হিচাপে আমি আমন্ত্ৰণ কৰি উপস্থিত আছে। আমাৰ এই ৰাস সমিতিৰ লগত অতীজৰ পৰা ওতঃপ্ৰোতভাৱে জড়িত আন এজন ব্যক্তি, তেওঁ হৈছে আমাৰ যতীন চেতিয়াদে। এই ৰাসভাগীৰ জন্মসূত্ৰতে ডক্টৰ অনিল শইকীয়া, আমি যিজনক সাংস্কৃতিক গৱেষক বুলি কওঁ, প্ৰতিমা পাণ্ডে বঁটা প্ৰাপক বুলি কওঁ, তেখেত ডক্টৰ যতীন চেতিয়াও শংকৰী সমাজ ক্ষেত্ৰখনত অসমৰ এজন স্বনামধন্য ব্যক্তি। যে ডিব্ৰুগড় জিলাৰ সভাপতি লৈ তেখেত অলংকৃত কৰিছে। তাৰোপৰি ইয়াৰ পৰা আমাৰ কবিতা চুতীয়া ওলাই গৈছে, অসমৰ খুব সুন্দৰ। গতিকে তেনেকুৱা আমাৰ যি সৃষ্টি, ইয়াৰ পৰা আমি যিটো পাইছোঁ, যিটো আমাৰ ফলপ্ৰসূ বুলি কৈছোঁ মই। আমি 14-15 যি ৰাস মহোৎসৱ, তালৈ আপোনালোক সকলোকে সাদৰেৰে আমন্ত্ৰণ জনাইছোঁ। আপোনালোক আহিব, আপোনালোকৰ দিহা পৰামৰ্শ দিব, আপোনালোকৰ মন্তব্য ৰাখিব পাৰিব আৰু আমাক উৎসাহিত কৰিব। লগতে ৰাসভাবী আমি সাফল্যমণ্ডিত কৰাত আপোনালোকে সহায় সহযোগ কৰিব বুলি আশা কৰোঁ। অংকিতা, কোৱাচোন, এইবাৰ প্ৰথমবাৰ তুমি দৈৱকী চৰিত্ৰত অভিনয় কৰিবা, গতিকে তোমাৰ অনুভৱ কেনেকুৱা? ভাল লাগিছে, ধুনীয়াকৈ ইয়াত শিকাই মেলি দিছে। প্ৰথমবাৰ তাই অভিনয় কৰিছে আৰু এই প্ৰথমবাৰে তাই আমাৰ এজন বিশিষ্ট ব্যক্তিৰ লগত তাই অভিনয় কৰিবলৈ পাব। গতিকে সেইটো তোমাৰ অনুভৱ ভয় লাগিছে নেকি কেনেবাকৈ? নাই ঠিকে, তোমালৈ শুভেচ্ছা থাকিল, যাতে ভাল হয়। ধন্যবাদ। জন্মলগ্নৰ পৰাই আমাৰ ৰাসখনৰ লগত জড়িত হৈ থকা আমাৰ জিতু চেতিয়া কাইদেউ, তেখেতে বায়নৰ পৰা আৰম্ভ কৰি, গায়নৰ পৰা আৰম্ভ কৰি, অভিনয়ৰ পৰা আৰম্ভ কৰি গোটেইখিনি কামেই ইয়াত কৰি থাকে। আৰু আমাক তেওঁ এই ৰাসৰ মঞ্চত খোজ দিবলৈ লৈ অহা মানুহজনেই হ'ল আমাৰ জিতু কাইদেউ। এতিয়াৰ পৰা আমি লাগি আছোঁ। ৰাসৰ যিটো আগৰ ৰাস এতিয়া ৰাস বুলি ক'বলৈ নাই, অকণমান উন্নত হৈছে আগতকৈ। এইটো কাৰণেই হৈছে বুলি ক'ব লাগিব। আজিকালি ধৰি লওক ইলেক্ট্ৰনিক মাধ্যম ব্যৱহাৰ কৰিব লাগিছে। সেইবুলি আমাৰ যিটো সংস্কৃতিৰ যিটো পৰম্পৰা, সেইটো আমি অক্ষুণ্ণ ৰাখি কৰিছোঁ। মাজুলীৰ নিচিনা এখন ঠাইৰ পৰা, য'ত ৰাসৰ কাৰণে বিখ্যাত, তেনেকুৱা এখন ঠাইৰ পৰা এইবাৰ আমাৰ যিজন কংস বা আমাৰ ৰাধা বা শ্ৰীকৃষ্ণ যি পাৰ্ট কৰিব, তেওঁলোকক আমি মাজুলীৰ পৰা আমন্ত্ৰণ কৰি আনিছোঁ। তো সেইটো দিশত আপুনি কি ক'ব? হয়, আচল কথাটো অপ্ৰিয় হ'লেও সত্য কথা। কাৰণ আমাৰ ইয়াতে অভিনেত্ৰী নাইকিয়া নহয়, ভাল অভিনেতা আছে, আগৰ পৰা আমি পাই আহিছোঁ। আগতে কংসৰ চৰিত্ৰ আপুনি জানেই, কংসৰ যিবোৰ পুৰ্ণানন্দ চেতিয়া, বিজন চেতিয়া আদি কৰি ভাল কংস ইয়াৰ পৰা হায়াৰ কৰিহে নিয়ে। ঠিক তেনেকৈ দৈৱকীক নিছে, তেনেকৈ আছে। এতিয়া ধৰি লওক আমাৰ যি মাজুলীৰ পৰা আনিছে, আমি জানো সত্যনগৰ তাত সংস্কৃতিৰ ক্ষেত্ৰত খুব উন্নত হ'লেও তেখেতসকলে অনাৰ পৰা আমাৰ যে কিবা এটা লাভ হৈছে বুলি অন্ততঃ মই নাভাবোঁ, এটা কাৰণেই নাভাবোঁ। কাৰণ তেখেতসকলৰ যিখিনি, সেইখিনিতো আমাৰ ইয়াত এদিন আহি দুদিন আহি আমাক দিব নোৱাৰিব। সেইটো কাৰণে মই ভাবিছোঁ তেখেতসকলক মই বেয়া পাবলৈ কোৱা নাই। তেখেতসকলৰ যিটো অভিনয় হয়, নাচ হয়, সেইবিলাক উন্নত মানদণ্ডটো মই স্বীকাৰ কৰিছোঁ। কিন্তু আমাৰ কিবা লাভালাভ হৈছে বুলি মই অন্ততঃ মই নাভাবোঁ। বাৰু যিটো এটা আপুনি এইটো এনেকুৱা ধৰণৰ ভাবে নেকি বাৰু, যে ধৰি লওক তেওঁলোক আহিছে, তেওঁলোকৰ ধৰি লওক তাৰ যিটো সংস্কৃতি বা তাৰ যিটো পৰম্পৰা, তেওঁলোকৰ পৰম্পৰাটো আৰু আমাৰ পৰম্পৰাটো দুয়োটাৰ কিবা সংমিশ্ৰণ ঘটা কিবা তেনেকুৱা অনুভৱ হৈছে নেকি বাৰু? সংমিশ্ৰণ আচল কথাটো সত্ৰীয়া যিটো নৃত্য, এতিয়া ধৰি লওক কমলাবাৰী, জৰাবাৰী, এইকেইখনেই হেৰিয়াৰ কি বুলি কয়,
মানে অসমত আগশাৰী মানে আছে। আমি যোৱাবাৰী নৃত্য যিখিনি দিছোঁ আমাৰ নৃত্যখিনিতো আমি নুই কৰিব নোৱাৰোঁ, বহুত কঠিন বুলি আমিয়ে ভাবোঁ। সেইকাৰণে সংমিশ্ৰণটো কৰিবলৈ হ'লেতো আমাক গীতে মাতে বা নৃত্য বহু সময় লাগিব। গতিকে কিবা এটা বস্তু সংমিশ্ৰণ হ'লে বেয়া নহয়, কিন্তু এই দুদিন আহি এদিন আহি আমাৰ সম্ভৱ নহয়। মানে যিটো বাইদেউ এইটো ক'বলৈ বিচাৰিছে যে আমি সংমিশ্ৰণ হোৱাটোত আমাৰ কোনো আপত্তি নাই, কিন্তু কথাটো হ'ল কি সংমিশ্ৰণ ইমান কম সময়ৰ ভিতৰত আমি কৰিবলৈ অসুবিধা হয়। এয়া মোৰ ওচৰত উপস্থিত আছে আমাৰ ৰাস কমিটিৰ যিগৰাকী সম্পাদক মহোদয়, গতিকে আপোনালোক এয়া হৈছে আমাৰ যুগ গগৈ ডাঙৰীয়া। আপুনি দুআষাৰমান কওকচোন ৰাসখনৰ বিষয়ে। আমি ৰাইডাঙীয়া আঞ্চলিক ৰাস মহোৎসৱ ভাগি আমি 1980 চনলৈ পাতি আহিছোঁ। স্থায়ী কমিটিৰ সম্পাদক হৈ আছে। এইবাৰ আমি অলপ পৰিৱৰ্তন আনিছোঁ। এইবাৰ অলপ ব্যতিক্ৰমীয় হ'ব বুলি আমি আশা কৰিছোঁ। আৰু এইবাৰ মঞ্চটো আমি মাজুলীৰ আদৰ্শৰে মুকলি কৰিছোঁ। তাৰমানে আমি মাজুলীৰ যিখিনি ধৰি লওক কাৰিকৰী যিখিনি দিশ আছে সেইখিনি আমাৰখিনিৰ লগত সংগতি ৰখা এটা সমন্বয়ৰ ক্ষেত্ৰত মানে আমি এটা ভেটি গঢ়িবলৈ চেষ্টা কৰিছোঁ। ইয়াত যিহেতু মন্দিৰ এটা নাই, এইবাৰ পৰা মন্দিৰ এটা স্থায়ী মন্দিৰ এটা আমি এইবাৰ আৰম্ভ কৰিবলৈ এইবাৰ ঠিক কৰিছোঁ। কাৰণ যোগেন মোহন ছাৰ আৰু বিমল মহোদয়ে মন্ত্ৰী মহোদয়ে যথেষ্ট আৰ্থিকতা আগবঢ়াইছে। এতিয়া মোৰ লগতে উপস্থিত আছে আমাৰ ইয়াৰ দ্বিতীয় নিশাৰ যিজন আমাৰ মুখ্য পৰিচালক আমাৰ প্ৰদীপ বাইদেউ। চ' প্ৰদীপ বাইদেউ মোৰ লগত উপস্থিত আছে। এতিয়া প্ৰদীপ বাইদেউ দুআষাৰমান কওক আমাৰ ৰাসখনৰ বিষয়ে। ৰাইডঙীয়া আঞ্চলিক ৰাস আজি 21 বাৰ হৈছে। বিগত বছৰকেইটিৰ দৰে এইবাৰো উদযাপন কৰিবলৈ লোৱা হৈছে আৰু খুব উলহ মালহেৰে আখৰাস্থলীত শিশুসকলে আখৰা কৰি আছে। ভাস্কৰ চুতীয়া মানে কি বুলি ক'ম, ইয়াত মানে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে এই ৰাসখনৰ লগত। তেওঁ বহুতখিনি ক্ষেত্ৰত নৃত্যৰ ক্ষেত্ৰতে হওক বা গীতৰ ক্ষেত্ৰতে হওক বহুতখিনি ক্ষেত্ৰত আমাৰ লগত তেওঁ জড়িত হৈ আছে। লগতে তেওঁ অভিনয় সুন্দৰ অভিনয় কৰে। ৰাসৰ আগন্তুক সময়ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমি এই ৰাইডঙীয়া আঞ্চলিক ৰাস মহোৎসৱৰ আজি এইবাৰ আমাৰ 21 বাৰ। গতিকে ইয়াত আমি যথেষ্ট উলহ মালহেৰে পাতিছোঁ আৰু লগতে আপোনালোকক চাবলৈও মাতিছোঁ। এজন মানে কি বুলি ক'ম, মানে সুন্দৰ বাঁহীৰ পৰা অকল বাঁহীয়ে নহয়, যিকোনো বাদ্যযন্ত্ৰত তেওঁ উস্তাদ বুলি ক'ব পাৰি। আৰু লগতে তেওঁ বৰ ধুনীয়া ধুনীয়া আৰ্ট কৰে। গতিকে আমাৰ মঞ্চৰ যি দৃশ্যসজ্জা সেয়াও তেখেতে কৰিব, লগতে মিউজিকৰ কামেও তেওঁ কৰিব। কিছু আপুনি কওকচোন দুই এষাৰ। মই বৰ বিশেষ কমেই কৰোঁতো, গতিকে ভাল লাগিল। প্ৰথম কৰিছা নেকি আগতে কৰিছা? নাই এইবাৰ প্ৰথম জড়িত হৈছোঁ ৰাসৰ লগত মই। আৰু এইবাৰ প্ৰথম আহিয়ে মই পহাৰী পাৰ্টটো গাবলৈ পাইছোঁ আৰু খুবেই সুখী এনেকৈ আহি প্ৰথমবাৰতে পাৰ্ট পাইছোঁ। আৰু ইয়াত তোমাৰ ঘৰৰ ওচৰতে নে? ওচৰতে বেছি দূৰ নহয়। তেতিয়াহ'লে ৰাসখন অতীতৰ পৰা তুমি দেখি আহিছা? অতীতৰ পৰা মানে মই বিয়া হৈ অহাৰ পৰা আৰু যেতিয়া মই বিয়া হৈছোঁ তেতিয়াৰ পৰা দেখি আহিছোঁ। জীয়ৰীতে কৰিছিলোঁ দৌৰিব কিবা দুবাৰ কৰিছোঁ। দুবাৰ কৰিছোঁ। এইবাৰ লগৰখিনিৰ লগতে আৰু হেৰি গোপী নাচিম বুলি ভাবিছোঁ। ক্ষেত্ৰত আছে এতিয়া সেইটো আপুনি কওকচোন ৰাসখনৰ বিষয়ে দুআষাৰমান। এতিয়া বৰ্তমান আমাৰ ৰিহাৰ্চেল চলি আছে। ৰাইডঙীয়া আঞ্চলিক এইবাৰ 12 তাৰিখে আমাৰ বৰ আখৰা আছে। ঠিকনাটো হ'লগৈ ৰাইডঙীয়া হাইস্কুলৰ সমীপৰ যি ৰাস ভৱন, মৰাণৰ ৰাইডঙীয়াৰ আঞ্চলিক ৰাস মহোৎসৱ যি ভৱন, তাতে আমাৰ ৰাসভাগী অনুষ্ঠিত। আশা কৰিছোঁ আপোনালোক আহিব আৰু বিশেষকৈ মাজুলীৰ যি কংস আহিব আৰু ৰাধা কৃষ্ণ আহিব, গতিকে সেইখিনি আপোনালোকে উপভোগ কৰি ভাল পাব বুলি ভাবিছোঁ। আৰু লগতে এইটো কৈ থৈছোঁ যে দ্বিতীয় নিশাৰ নন্দ চৰিত্ৰটিত ময়ো অভিনয় কৰিছোঁ।